আহিছে ঐ দুজনী আহিছে ঐ মোৰজনীও আহিছে কয়জনী আহি আছে নব আমালৈ এবাৰ চাবানে নব নৰাঙুলৰ দিবানে ইহঁতক আজি ঐ ল'ৰা চেনেলৰ চৰ চিনি পাওনে মোৰ দৰে এজনী কাষতে থাকোতে বেলেগলৈ চকু যায়নে ভূমিকা নব তুমি আমাৰ হিয়া আমৰটো কিন্তু মণি ইয়া হৃদপিণ্ড কাটি চিৰাচিৰি কৰিম তোৰ হৃদপিণ্ড নব আপোনাৰ মাইকী কথাটো আহিছে আপোনাৰ কথাটো কোন এইকেইটা দিলো পলাই দে পুৰা পলাই দে মই ইমান কষ্টত আহিছো নহয় পোপাই চোপাই মনটোৱে নাইকিয়া ঘৰত কাম নাই কাঁহী বাতিকেইটা যে থৈ আহিছিলো পেলাই থৈ আহিছিলো সেইকেইটা ধুবলৈ আছে বুলি গম নোপোৱা তোমাৰ আছে ইমানটো তেলা চাগে কিয় ভূমিকা তুমি তোমাৰ ইহঁতৰ লগত কিয় ইমান চুপতি মাৰি থাকা হয়নে ইহঁতকেইটা যে বহুত হাৰামি জানা চুপ তুমি ইয়াত কি কৰিছা ঘৰলৈ যোৱা ঐ দাদা মই বাথৰুমলৈ তিয়নীকেইটা এৰি থৈ আহিলো তই ধুই দিবি যা তিয়নীকেইটা ধুই দিব লাগে কিন্তু এটা দিন আহিব নহয় তহঁত কিজনীক বাহিৰত উলিয়াই ৰ'দত টিকিছি খাই নিজৰ জীৱনৰ মূল্য হেৰুৱা ঐ ভালকে পৰিবি তহঁতৰো যে উৎপাত আৰু আমাৰ কেইজনীক যে ক'বই নালাগে বাপেক চাহে জীয়েক ঐ ভালকে খেলিবি পৰিবি দেই এহেঁতৰ অলপ উৎপাত নহয় দেই বাপেক চাহে পুতেক ঐ কোনে ফোন কৰিছে নহয় গোটৰ মানুহে ফোন কৰিছিলে ঐ কোনে ফোন কৰিছে ৰিচিভ কৰা নহয় গোটৰ মানুহে ফোন কৰিছিলে ভিতৰত পাতগে যা আৰু মোলে চাহ একাপ বাকী আনিবি যা ঠিক আছে ঐ তই পাৰ হৈ দে কি হ'ল তোৰ দেউতাই হেনো মাইকী মানুহৰ কাম কৰে হেই তহঁতক কোনে ক'লে এইবিলাক কথা মিছা কথা কি মই নিজে দেখিছো কাপোৰ ধুই মেলি থকা আৰু চোতালো সাৰি থকা সঁচাকে কচোন তহঁতৰ দেউতা মাইকী হয়নে কি হৈছে ইয়াত ঐ তই কিয় কন্দুৱাইছ সন্ধিয়া হয় মই যাওঁ দেই তোৰ কি হ'ল কান্দিছ কিয় ইহঁতে তোক কিবা ক'লে নেকি ঐ ৰচোন মা মা শুনচোন আইতা কি হলো ঘৰত কি হৈ আছে একো গম নাপাওঁ ল'ৰা ছোৱালীকেইটাই কি কৰি আছে একো নাজানো মোৰ খোৱা চব কি হলো এইটো বলচোন বল ভিতৰলৈ বল মই আহিলো আজৈ মজা খেলা মজা একদম মজা পিছে তোমাৰ শাহুজনী নাহে নহয় ন নাহে বৰ লাং পাতি এজনী কাহানী বা পালে কান প্লেছ তুমি বেছি ভয় কৰা হয় নে কওঁ মই আহা ওচৰলৈ আহাচোন আৰু ওচৰলৈ যাব লাগে হয় আৰু ওচৰলৈ গৈছো তুমি ওচৰলৈ আহা কোনোবা আহিছে নেকি নাই অহা কোনো আহিছে কোনোবাই টিং টং মাৰি আছে ন কৰিব এতিয়া শাহু মা কোনোবা আহিলে তুমি সেইফালে যোৱাচোন যোৱা কোনফালে যাম এইফালে কৃষ্ণ প্ৰভু কৃষ্ণ বাচিলো আজি ইমান দেৰি দৰ্জাখন কিয় খোলা নাছিলি মই মৰিলি বুলিয়ে ভাবিছিলো ভিতৰতে কাম এটা কৰি আছিলো মা আপুনি এতিয়া গৈছিলেহে আহিলেই যে এই পইচা বেগটো এৰি থৈ আহিলো ভাগ্যে মই মেজিকত নুঠিলো
যাচোন মোৰ বেগটো লৈ আগে আপুনি ইয়াতে ৰখ মই বেগটো লৈ আহিছোগে ও লাম লাম কৃষ্ণ 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 লাম লাম আইও এইজনী চা মই যাওঁতে এই দৰ্জাখন বন্ধ কৰি থৈ গৈছিলোঁ কোনোবা আহি সোমালেই নেকি মা এইটো পাৰ্চ ইয়াত কোনোবা আছে নেকি দৰ্জাখন অলপ আগত খুলি থৈছিলোঁ বতাহতে পৰ্দাখন লৈছে চাগে আপুনি যাওক আপোনাৰ দেৰি হ'ব নহ'লে হ'ব বাৰু তই ভালকৈ থাক চুৰটো আহিব পাৰে মই যাওঁ ফোন চোন কৰিবি বাচিলোঁ এতিয়া ইয়ে কালি যে তোমাক যে মানুহজনে 10,000 টকা পঠিওৱা কথা আছিলে পঠিয়ালে তোমাৰ 5,000 মোৰ 5,000 তুমি উলিয়াই আনিবা যোৱা মই ভাগ কৰি লৈ ল'ম লৈ মই ল'বা 5,000 লৈ ল'ম তুমি 5,000 লৈ ল'বা আইও কলিজাজনী এজনীক মই কি কৰিম বাৰু কেতিয়াবা নি পেলাই একো চাহ আকৌ কিনো জ্বালা পৰিছে মোৰ এতিয়া ভাল লাগিছে ন খাইব লগা ঠিকছে এসাঁজ দিম মই তই পৰা নাই তহঁত ঐ চাহ ভালকে থাক মোবাইল চাইছ ন ৰাম ভালকে আহিব নোৱাৰি নি তোৰ কিনো আহিছে এনেকুৱা এটা দিন আহিব তহঁত দুইজনীকে চাৰুৰ লগত তুলিৰ লগত মিলাই দিম বাপেকে চিনি পোৱা নাই মোবাইল চাবলৈ আহিছ ভাল লাগিছে ন তই মুখখন মেলি থাকি আকৌ মাৰিব লাগিব চাওঁ সেইফালে চা মই ভাগৰত পৰিছো তাহাঁতি মোবাইল চাই আছে আজি কি ৰান্ধিম মাংসৰ জালুকীয়া অকণমান ইমান খাবলৈ মন গৈ আছে আজি বতৰটোও ভাল নহয় ভূমিকা নব মই যে কিমান দিন হ'ল মাংসৰ মুখেই দেখা নাই মাংস লুভ পানী পৰিলেই মাংস অকণমান লৈ আহিছোঁ আমি দুটাই খাই আমুৱা গ'লগে ভাবিলোঁ তোমাকো অকণমান দিম চেহেৰাটো একেবাৰে শুকাই গৈছে নহয় মানে মাজনী চেহেৰাটো একেবাৰে শুকাই একদম খিনমিন হৈ গ'ল আকৌ মাংস অকণ খাই দিয়া এইজনী সিনাই মেলি ৰাম ক'ৰবাত দুখ পালা নি নাই পোৱা ইমান চুকে মাৰিলে ইটো ঐ তোৰ কাম বনাই নেকি কোনোবাই মাংস অকণমান খাবলৈ দিছে সেইকণো বনাই দিব নোৱাৰে নিজেতো আনিব নোৱাৰি চিপছৰ হাৰ্দি কৰবা যেন মহা চিপছ তেনেকৈ কিয় কৈছা জান মইতো তোমাক চববোৰ পূৰণ কৰি মাটি বাৰী বিকি শেষ কৰি দিলোঁ হয়নে নহয় কোৱা কাম কৰি নিজৰ চাকৰিটো এৰি দিলোঁ হয়নে তই ইমান পোক চলাইছ বৌ মাংসখিনি দি দিয়া ল ভালকে বনাই খবি জ্বলাটো অকণমান লাগে আৰু জ্বলা লাগে আমি খাই যাম কৈছনে বনাকে জলকীয়া দিম তুমি বেছি দুখ পালা নি নাই পোৱা আগাতে পাইছোঁ ইয়াত পাইছোঁ দেখি বিষাই গৈছেগে মলম কল লগাই দিবাচোন এইফালে নহয় পিছফালে লৈ গৈছাগে নেকি ব'লা বাঁহনীলৈকে যামগৈ আৰু ব'লা আমিও যাওঁ আহা তহঁত দুজনীক মই ভোট জলকীয়া দি ভালকৈ এসাঁজ খুৱাম
শুনিছা ৰমলা আজিকালি বোৱাৰীবিলাকক ধৰি ৰখা তাকে কালি কি যে দিনকাল আহিলে আৰু আমাৰ এজনীয়ে আকৌ দিনটো কাম বন কৰি মোবাইলতে ব্যস্ত হৈ থাকে কিন্তু সেইবোৰ ধান্দা নাই বাৰু মোবাইলটোৱে কাল হ'ল আজিকালি মোবাইল চলোৱাৰ বাবেহে বোৱাৰীবোৰ বেয়া হৈছে সাৱধান কিন্তু দেই মই কৈ দিছোঁ আকৌ দেই এই বুঢ়ীজনী সকলো চেচ দিব এতিয়া নিজৰ বোৱাৰীজনীক চম্ভালিব নোৱাৰিলে এতিয়া তোমাৰ মোৰ মাজত আহি জেং কৰি আছে মানে তুমি গুচি আহিলোঁ তুমি কি কৰিছা কোনোবাই দেখিব তলে যাওঁগে ৰুমলৈ যাওঁগে বোলা কোনেও নেদেখে বোলা বৰমা বহিছে মা মা ঐ ভোক লাগিছে ভাত দে আকৌ কিহৰ মৰখাঙি ধৰিলেনো অলপ আগত ৰুটিখিনি খাইছিলিহে দেউতা পালেহিয়ে এই যাচোন চা বাহিৰত আলহী আইতা আহিছিলে গ'ল নে চাগে যাচোন আমি আজি ভাত একেলগে খাম দেতা দেতা পিছফালে দি পলাই দিছোঁ আই লাভ ইউ এইকণ সময় মজা লাগিছিল ভোক লাগিছে ব'লা ভাতটো খাই লওঁগে আইতা আজি আমাৰ মায়ে একেলগে ভাত খাম কৈছে আলহী আইতা যোৱালৈকে ভাত চাই আছে গৈ থাকো তেতিয়াহ'লে দেই এই ধেমালিহে কৈছে আজি নহ'লে আপুনি আমাৰ ঘৰতে ভাতটো খাই যাওক এই মই ঘৰত ভাত খাই আহিছোঁ মোৰ পেট ভৰি আছে দেই হ'লে ভাল আছিলে দিয়কচোন যাওঁ ৰমলা জান জান কি হ'ল মিছা মৰম নেদেখুৱাবা সঁচাকে মোক ভাল পালে দাদা নবৌহঁতৰ আগত মোক ইমান গালি নাপাৰা আইঅ মোৰ বনিয়া লাৰুটো তোমাক হেৰুৱা ভয়তেতো মই দাদাহঁতৰ আগত এক্টিং কৰোঁ মোৰ সমান তোমাক কোনেও ভাল নাপায় মোক পলুৱাই লৈ ব'লা ন ধেত মই বাৰু এতিয়া তোমাক পলুৱাই লৈ যাওঁ কেনেকৈ মই বাৰু তোমাক পাম কি মোক সেই মাটি কামখিনি হৈ ল'বলৈ দিয়াচোন পৰিলেনো মোটামুটি কিন্তু 2 লাখ তোমাৰ পৰিবই হ'ব মানুহজনে মোক বেলেগ এখন একাউণ্টত ছেভিং কৰি দিছিলে নহয় মই সেয়া পাই উলিয়াই দিম কাইলৈ খালি তুমি পলুৱাই নিবা দেই তুমি কাইলৈ উলিয়াই 2 লাখ টকা দি দিবা মই তোমাকে পলুৱাই লৈ যাম দেই ইমানবোৰ টকা তুমি ক'ত পা কেলে ঘৰৰ আধা সম্পত্তি পালেও বৌ আৰু মোৰ মাজত ভাগ হ'ব একো নাই কাগজ পত্ৰলৈ পলাই দিম আৰু এইটো লোৱা 2 লাখ টকা 2 লাখ টকাটো মোক এতিয়া পলুৱাই নিয়া প্লেনিংটো কৰিবা কৰিব লাগিব 2 দিনতে আমি পলাই গুচি যাম দেই মই যাওঁ দেই ঐ সোনকালে কৰ মণি আহিলে হ'ল আৰু ৰচোন মই কৰি আছো নহয় তহঁতৰ লগত যদি চুৰ কৰি থকা দেখা পাই দেউতাই মোক মাৰিয়ে পেলাব কৰিয়ে আছো চুৰ মই চাই আছো তহঁতে নিজৰ কাম কোৱা কথা পাতি নাথাক মণি খুৰা আহিল পলা তহঁতি চুৰ কৰিবলৈ জেগা নাপালি মোৰ বাৰীখনে পালিগৈ মই কৈ আছো তহঁতক আজি মই ভালকে দি আছো থাকিবই গুটি ভাঙি দিব আমি দুটা এহেঁত দুটাক চাই লওঁ তাৰপিছত তহঁত দুটাক চাম ঠিক আছে আজি নিমকি খামেই বল আগবাঢ়ি দে তই বুজি পাইছে না আমাৰ গুটিটো মেইন গুটি মেইন শুনিছ মণি মোৰ মতাৰ পৰা ভালে ভালে আঁতৰি থাকিবলৈ ক মই প্ৰথম পত্নী হিচাপে এইখন ঘৰত আৰু সম্পত্তিৰ অধিকাৰ মোৰহে আছে ঐ ভনী
কৈ দিয়া তোমাৰ ডাঙৰ বোৱাৰী মানুহজনে মুখে বেছি ভাল পায় ন সেইকাৰণে গোটেই সম্পত্তিখিনি মালিকনী মোক বনাইছে আপোনাক নহয় ঐ এজনীক কৈ দে আশা কৰি লাভ নাই আকৌ হে নিজেতো সুখী কৰিব নোৱাৰিলে সেইকাৰণে মোক ফুলকুমিলীয়া বয়সতে পলুৱাই নিব লগা হ'ল ইমান লাগি থ'ব পাৰা নহয় ঐ কাক কথা কৈছ এইজনী কেনেকুৱা মানুহ এইজনী ভুটুকিজনী এজনী চুলি ছিঙিব এজনী ঐ কুকুৰৰ পুতেক এতিয়া মইহে কুকুৰা পুতেক হলোগে এইজনীয়ে শেষ কৰিব কোনখন হাত চাওঁ আইঅ এইখন কেনেকুৱা কৈ পেলালি ৰাম ৰাম আইঅ চুলিবোৰ ছিঙি পেলালে এইজনী এইবোৰ বৰ ডাঙৰ কথা যে ভণ্টি ভাত মই আৰু কাজিয়া মাজত থাকিব নোৱাৰো মোক পলুৱাই লৈ যা ব'ল পলুৱাই ব'লা এইবোৰ কি হৈছে ভণ্টি পলাই গুচি গ'ল যে পায় চবেই পায় ইয়াৰ পইচা পাতি নাই যদিও ই লৈ লৈছে ময়ো লৈ লৈছো ৰিক্স ৰিক্সটো মই লৈ ললো সঁচাকে ব'লা আমি পলাই দিওঁ এইটো কি বস্তু এইটো ধৰাছো ঘৰৰ পৰা দিয়া টকাখিনি আৰু সোণখিনি নেলাগে দিয়াচোন এইবোৰনো কেলে আনিব লাগে বাৰু এমাহৰ পাছত দেখোন আমাৰ বিয়া হ'বই আৰু শুনা গধূলি যে আমাৰ ঘৰৰ ফালে যোৱাটো বন্ধ কৰিবা অহা মাহত তোমালৈ যামেই নহয় আই লাভ ইউ কি যে কয় অসভ্যটো আহিছো দিয়া ৰ'বচোন এইডাল খুচুৰিতে থাকি গ'ল কোন ডাল এই ডাল শুনচোন নেলাগে দিয়া অহা মাহত আমাৰ বিয়া হ'বই নহয় নেলাগে দেই আহিছো দেই যাওক আমাৰো সিজন আহিবই হ'ল সেইজন জিন্দা বস্তু দেই ময়ো যাওঁ গুটি নহকলে ইহঁতি আহিবচোন এতিয়া ইমান দেৰি লাগে 30 টকা তেল ভৰাইছো তই অকলে মই ফচিম এতিয়া সোনকালে সোনকালে ফুৰা আহিলে অকমান আগলে হেৰি কি হ'ল আপোনাৰ কিয় কান্দিছে দেউতা মা ক'ত গ'লনো বাপেৰে পৰকীয়া প্ৰেম কৰিছিলে যে মই থাকোঁতে তোৰ মাৰৰ কান্দিছিল এতিয়া বালে বাহঁতো ভনীয়েককো লগতে লৈ গ'ল থাকিবলৈ বুলি ঘৰটোহে আছে চব চুচি পাচি লৈ গ'ল মনে থাকা এতিয়া তুমি ইয়াৰ মুখ্য অভিনেতা হৈছে তিলো আৰু গুটি এটাকৈ ঘপিয়াম তই ঘপিয়ালে নহ'ব এইবাৰ ময়ো ঘপিয়াম এইবাৰ হ'ব তিলৈ গুটিৰ বিলৈ তহঁতৰ কাৰণে গোটেই গাঁওখন বদনাম হৈছে
অ দেউতা আজি গাঁৱত ৰাইজমেল পাতিছো বল নিজৰ মানুহজনীক চম্ভালিব নোৱাৰ দা দেখুৱাবলৈ আহিছ ঘণ্টা তোক মই তোৰ ঘণ্টা দেখুৱাই দিম যা আঠুকা নগতিয়াব য'ত আছে ফোনটো পৰি গৈছে তুই য'ত তোৰ গৈ থাক বহিছোঁ জোঙা বস্তুৰ লগত খেল নকৰিবি মই বেয়া পাওঁ মই কাণত ধৰিছোঁ ৰাইজৰ আগত সঁচা কথাবোৰ কৈ দে ক কৈ দে মোৰ একো নাই কৈ দে মই তোৰ লগতে আছো তই এতিয়া মোৰ লগতহে আছ চোৰ হ'ব পাওঁ দাৰ লগত কিহৰ ধেমালি হয়নে কৈ দে তই ক হেই মোৰ একো নাই মই তোৰ লগতে আছো কৈ দে মোৰ লগতে আছ মানে এই পৰা হেৰি কৰি পেলাই পইচা দুবিলাক লোৱাটো হয় আৰু তাইৰ পৰা অলংকাৰ আমি লোৱাটো হয় তাহাঁতৰ লগত লিলিমাইটো মই সেইকাৰণেহে কৈছিলোঁ তই কৈ দে হয় ই হয় কৈ থাকে মইহে কৈ আছোঁ মই তাৰ লগতে আছো হয় এই যে মোলৈ চাই থাকে দা চা দেখুৱাই গোটেইখন শেষ কৰি পেলাই ক্ষমা খোজ ক্ষমা কৰিছোঁ হয় কৃষ্ণ ৰাইজৰ আগত খোজ ৰাইজ আপোনালোকে কিবা এটা সিদ্ধান্ত দিয়ক চাওঁ এইখিলা ক'ত আঁতৰত আছ মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ভৱিষ্যতে আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ মই মোৰ ল'ৰা ছোৱালীকেইটাৰ শপত খাই কৈছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক এইগৰাকী মানুহক আৰু কেতিয়াও আমাৰ বোৱাৰী হিচাপে গ্ৰহণ নকৰোঁ আপোনালোকে যি সিদ্ধান্ত লৈ লওক মই আমাৰ ঘৰৰ পৰা উলিয়াই দিছোঁ এতিয়া হ'ব ইহঁতৰ পৰা যি পইচা আৰু সোণৰ গহনা লৈছিলি ৰাইজৰ হাতত ঘূৰাই দে আৰু মোৰ ভাগৰ কাগজ পত্ৰবিলাকো ঘূৰাই দে আমাৰ যে যিবোৰ পইচা পাতি সোণৰ অলংকাৰ আছিলে চব ঘূৰাই দি দিয়া ক'ত বাইককেইখনহে আছে আৰু নাই নি চব কাগজ পাতিৰ অলংকাৰ তাহাঁতি লৈ গুচি গ'ল গুচি গ'ল নাই বাইক দুখন আছে বাইক দুখন আছে নাই কাৰ লগত গুচি গ'ল মোৰ কাগজ পত্ৰ একা কি হ'ব এতিয়া মা পইচাখিনি এতিয়া নাই কি হ'ব এতিয়া মা কি কৰিম মই এতিয়া মই কেনেকৈ জানো তইহে দিছিলি মোক নেমাতিবি অলংকাৰ লাগে মোক সুধি দিছিলি বাপেহঁতক বাপেৰ ঘৰৰ পৰা চব আনি দিবি বুজিছ চব আনি দিবা ফালি আছ পাবি ৰ ঐ চাই থাকি কি লাভ আছে ইহঁত দুটাক পুলিচক চামজাই দিওঁগৈ ব'ল নহ'লে আকৌ গাঁৱত জেং লগাব পৰকীয়া প্ৰেম পৰকীয়া মানে কি মই পৰকীয়া কি তহঁতি নেজানো পুলিচে দেখুৱাই দিব পৰকীয়া মানে কি ব'ল এতিয়া মোৰ মাইকীৰ লগত খেলা কৰিবলৈ ব'ল ইজ্জত আছে লাহে লাহে